হে গাইজ, কি খবৰ সকলোৰে? মই সিমৰণে সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ চেনেললৈ। যিহেতু লকডাউন হৈ আছে, মই ঘৰতে কেনেকৈ সময়বোৰ পাৰ কৰোঁ চাবলৈ পাব। মোৰ চেনেলটো লাইক কৰক, শ্বেয়াৰ কৰক, ছাবস্ক্ৰাইব কৰক আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰিব নাপাহৰিব। আহকচোন ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। জাষ্ট মই এতিয়া খোৱাৰ পৰা উঠি আহিছোঁ। মই ফ্ৰেছ হৈ লওঁ, তাৰপিছত আকৌ লগ পাম। মই এতিয়া গাটো ধুই ব্ৰেকফাষ্ট কৰি অনলাইন ক্লাছ কৰি আকৌ আহি আছোঁ। শেষলৈকে চাই থাকিব দেই। মই এতিয়া অনলাইন ক্লাছ কৰি আহি গ'লোঁ আৰু মই এতিয়া ফ্ৰী আছোঁ। সেইবাবে ভাবিলোঁ কি মই ৰিলচকে বনাওঁ আৰু ৰিলচত মোক কি কি যোগাৰ লাগে আৰু মোৰ ছাইডত কোনে হেল্প কৰে ছাইডটো মানে পাব যদি শেষলৈকে চাই থাকে। এয়া মায়ে মোৰ কাৰণে হেল্প কৰি আছে, কাৰণ এয়া ৰিলচ বনাম কাৰণে বহুতখিনি মায়ে মোক হেল্প কৰে। কি ভাঁজ দিছে মই ফ্ৰেছ হৈ আহি গ'লোঁ আৰু এয়া মামীজি, এয়া মোৰ মামীজি বহি আছে, মোবাইল চাই আছে। কিবা কৈ দিয়া মামীজি। হাই, মোৰ বহুত ভোক লাগিছিলে কাৰণে মই খাই ল'লোঁ আৰু মই অকণ ৰেষ্ট লওঁগৈ। আহকচোন। Hey guys, শেষলৈকে ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ আৰু ষ্টে হোম, ষ্টে ছেফ। বাই বাই।